আৰু স্থায়ী চৰকাৰ থাকোঁতে আমি অন্য এটা দলক আমি ভোট দি ফেলে আমি কিছুমান সুবিধাৰ বাবে বঞ্চিত হোৱাৰ পৰিকল্পনাত আমি লিপ্ত হ'ব খোজা নাই, নোখোজো। যেহেতু আমার জাতি জনগোষ্ঠীর একতার বান্ধনত আমি এই অঞ্চলত আমি বাস কৰি আছো, সেয়ে আমাৰ মানুহখিনি নিজৰ বিবেক ভোটটো প্ৰদান কৰিব লাগে। আৰু এটা কথা হ'ল আমাৰ বিটিচিত এটা স্থায়ী চৰকাৰ যেহেতু আছে, হাগ্ৰামা মহিলাৰ নেতৃত্বত এটা স্থায়ী চৰকাৰ আছে আৰু সকলো জাতি জনগোষ্ঠীক লৈ ফেলে তেখেতৰ যিটো দৃষ্টিকোণ, তেখেতৰ যিটো বহল দৃষ্টিভংগী, সকলো জাতিক একত্ৰিত কৰি তেওঁ উন্নয়নৰ এটা পাখা মেলি দিছে। এটা তেখেতৰ যিটো দৃঢ় সংকল্প সকলো জাতি জনগোষ্ঠীক লৈ ফেলে, সেইকাৰণে আমি তেওঁৰ বাদে আমাৰ জনগোষ্ঠীটো যিকোনো মানুহ বাহিৰৰ পৰা আহিব, কোনোবা বেলেগ ষ্টেটৰ পৰা আহি আমাৰ জাতিক কোনো আইৱে ঘৰ দিব নোৱাৰে, আমাৰ জাতিক কোনো অৰুণোদয় আঁচনি দিব নোৱাৰে। আমাৰ মানুহক তেওঁলোকৰ উন্নয়ন কৰি দিয়াটো কথাটো দূৰেই, এই নিৰ্বাচন বতৰত তেওঁলোকে আমাক জাতি শব্দটো ব্যৱহাৰ কৰি ফেলে মানুহখিনিক এটা প্ৰৰোচনাৰ মানে এটা বেলেগ বিপথে পৰিচালিত কৰাৰ পদক্ষেপৰ বাদে আন একো নহয়। নাই, ধন্যবাদ তেওঁলোকক, চৰকাৰক, আৰু তেওঁলোকৰ পদক্ষেপৰ প্ৰতি আমাৰ অনুগত্য আছে। এই চাৰি বছৰত আমাৰ ল'ৰা ছোৱালী, বিশেষকৈ এই CM AAA বহুত শিক্ষিত যুৱক যুৱতীবিলাক আছে। এই অলপ আগতে যিটো লিষ্ট হৈ গ'ল তাতে বহুত ল'ৰা ছোৱালী ৰৈ গৈছে, যেন বেলেগৰ কথা মই নকওঁ, মোৰে ল'ৰা ছোৱালী ৰৈ গৈছে। আমি আশা কৰিছোঁ ছেকেণ্ড টাইম নিৰ্বাচনৰ পিছত এই ল'ৰা ছোৱালীখিনি অন্তৰ্ভুক্ত হ'ব। আৰু বহুত আমাৰ আদিবাসী মানুহ আছে অৰুণোদয় পোৱা নাই, বহুত অৰুণোদয়ৰ পৰা এই মানে চৰকাৰ হঠাৎ হৈ গ'ল না, গঠনটো VCDC বিলাক গঠন হৈ গ'ল। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীখিনি বা আমাৰ মা আইতাবিলাক যিমান আছে তেওঁলোকে মানে অৰুণোদয় আঁচনিটো সম্পূৰ্ণ কৰি লিষ্টেড হ'ব। আমাৰ আদিবাসী ৰাইজক এক কথাতে মই ক'ব খোজো যে আমি আনৰ কথাত পলিউচনত যাব নালাগে। আমাৰ বিটিচিত আজিৰ তাৰিখত বহুত শান্তিত আমি সকলো জাতি জনগোষ্ঠী বসবাস কৰি আছো যিহেতু, আৰু স্থায়ী চৰকাৰ থাকোঁতে আমি অন্য এটা দলক আমি ভোট দি ফেলে আমি কিছুমান সুবিধাৰ বাবে বঞ্চিত হোৱাৰ পৰিকল্পনাত আমি লিপ্ত হ'ব খোজা নাই, নোখোজো।